এতিয়াও তুমি বেলেগৰ আশাৰে বহি আছা নেকি? কোনোবা আছে জানো যিয়ে তোমাক ক'ব, আহা আমি একেলগে আগুৱাই যাওঁ, উজুতি খালেও একেলগে খাম, খহি পৰিলেও একেলগে পৰিম? কোনো নাই। তোমাক কাৰো সহায়ৰ দৰকাৰো নাই। তোমাৰ নিজৰ সপোন পূৰাবলৈ তুমি অকলেই যথেষ্ট। এতিয়াও তুমি বেলেগৰ আশাৰে বহি আছা নেকি? তোমাৰ জীৱনৰ ৰিম'ট বেলেগ কোনোবাই পৰিচালিত কৰে নেকি? তোমাৰ সপোন, তুমি কি ভাল পোৱা নোপোৱা ইত্যাদি ইত্যাদি সকলোবোৰ ঠেকেচি ভাঙি পেলোৱা। সেই ৰিম'ট দৰকাৰ নাই। তুমি নিজে নিজৰ লক্ষ্যৰ ৰাস্তাত আগবাঢ়ি যাব পাৰিবা। উজুতি খাবা, খহিও পৰিবা, বহুত বেছি ঘাত প্ৰতিঘাত পাবা। খহিটো পৰিবাই। আজিলৈকে কোনোৱেই ঘাত প্ৰতিঘাত নোপোৱাকৈ সফল হ'ব পৰা নাই। তুমি কেনেকৈ হাৰি যাব পাৰিবা? সেইবুলি তুমি জানো হাত সাৱটি বহি থাকিবা? নে এতিয়াও তুমি বেলেগৰ আশাত হাত সাৱটি বহিয়ে আছা? কোনোবা আছে জানো যিয়ে তোমাক ক'ব, আহা আমি একেলগে আগুৱাই যাওঁ, উজুতি খালেও একেলগে খাম, খহি পৰিলেও একেলগে পৰিম? আজি এটা পণ কৰা, মনত এটা লক্ষ্য স্থিৰ কৰা। কাৰোৰে বাবে অপেক্ষা নকৰিবা। প্ৰতিযোগী জীৱন বাটত সকলোৰে মনৰ ভাৱ প্ৰতিযোগী। আজি যদি তুমি ৰৈ থাকা, তুমি পিছ পৰি যাবা। ভাল দিন আৰু ভাল সময়ৰ বাবে অপেক্ষা নকৰিবা। সময় কাৰোৰে বাবে ৰৈ নাথাকে। পাখি লগা কাৰৰ দৰে নিৰন্তৰ চলি যায়, চলি থাকিব। তোমালৈও ৰৈ নাথাকে। এতিয়াও তুমি বেলেগৰ আশাৰে বহি আছা নেকি? কোনোবা আছে জানো যিয়ে তোমাক ক'ব, আহা আমি একেলগে আগুৱাই যাওঁ, উজুতি খালেও একেলগে খাম, খহি পৰিলেও একেলগে পৰিম? কোনো নাই। আৰু তোমাক কাৰো সহায়ৰ দৰকাৰো নাই। তোমাৰ নিজৰ সপোন পূৰাবলৈ তুমি অকলেই যথেষ্ট।